বহুত দিনৰ পৰাই ল'ম বুলি ভাবি আছিলোঁ বস্তু এটা, কিন্তু ল'বহে পৰা নাছিলোঁ। আৰু ফাইনেলি যোৱাকালি আনিলোঁ। আৰু মানে কি বস্তু হয় আপোনালোকক দেখাম বুলি ভাবিছোঁ, আৰু আনবক্সিং কৰিম বুলি ভাবিছোঁ। তেন্তে চাই থাকক। আৰু এইফালে ওলাই গ'ল মোৰ বস্তুটো। চাই হয়তো গমেই পাইছে। আৰু এইটো বস্তুটো হৈছে এইয়া, দেখিছেনে? অভেন। বহুত দিনৰ পৰা ভাবি আছিলোঁ লওঁ বুলি, কিন্তু ল'বহে পৰা নাছিলোঁ। কিন্তু আনিছোঁহে, এতিয়া চলাবলৈও নাজানো, শিকিব লাগিব আৰু লাহেকৈ। আৰু এইটো এটা হেণ্ড মিক্সাৰটো, এইটো এটা ল'লোঁ। একো চলাব নাজানো দেই, এইবোৰ লৈছোঁহে মাথো, লাহে লাহে শিকিম আৰু। এয়া, আৰু মিক্সিং বাউল এটাও লগতে লৈ ল'লোঁ। এইটো আকৌ লগতে এইবিলাক অনলাইন মঙাই থোৱা আছিলে মোৰ গোটেইখিনি সামগ্ৰী, কিন্তু এইবিলাকত মই কেক এদিনো বনোৱা নাই, আৰু সদায় নিজে চচপেনতে বনোৱা হয়। আৰু এইখিনি আছিলে আৰু বস্তু, এইখিনি দেখুৱালোঁ আপোনাক। তেন্তে আছিলে বাই বাই।